টচটো মাৰি পেলাই এই বিচনাতে বহি পেলাই ভাতকেইটা লৈ কণা মনা তেনেকৈ খাওঁ খাই পেলাই তেনেকৈ আন্ধে মুন্ধে শুই থাকোঁ আপোনাৰ ঠেলাখন চাবলৈ ওলাইছিলোঁ মই ক'ত আছে ঠেলাখন এতিয়া যাব লাগিব এতিয়া আপুনি চলাব নালাগে ময়ে চলাই লৈ যাম আপোনাৰ ঠেলা নালাগে মই আজি আকৌ ওলাইছোঁ কামলৈ ভিডিঅ'টো চাই থাকিব আপোনালোকে নমস্কাৰ শিশুমত আছাম ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম কৰিছোঁ আজি আকৌ ওলালোঁ কামলৈ আপোনালোকে গম পাইছে চাগে সকলো গৈ আছে কিহৰ কাৰণে গৈ আছোঁ ভিডিঅ'টো কণ্টিনিউ চাই থাকিব একেবাৰে লগ পাম গৈ আছোঁ গাঁৱৰ ৰাস্তা গোটেই ভিডিঅ' লৰি আছে এফালে পথাৰ আছে আজি কেমেৰামেন লৈ আহিছোঁ কেমেৰামেন এই নাম হৈছে অনামিকা ফুকন এইটো লৈ আহিছোঁ লগতে এইফালে চাওক এয়া ফাইনেলি আমি আহি পালোঁ য'ত আহিম বুলি ৰাস্তা বহুত বেয়া একেবাৰে মানে লৰি লৰি আহিছে গোটেই গাড়ীখন নমস্কাৰ কি নাম আপোনাৰ কনক লস্কৰ আপোনাৰ কথা মই শুনিছোঁ ঠেলাখন ক'ত আপোনাৰ ঠেলাখন মই ইয়াত নথওঁ ক'ত থৈছে এই হেৰিত আছে এইখিনি দোকান এখনত আছে হয় নেকি হয় ব'লক অলপ কথা পাতোঁ আপোনালোকৰ কালি যাবনে আপোনাৰ ঘৰ ক'ত মোৰ ঘৰ এইটোৱে আৰু এইটো মই ইয়াত অহা বিশেষ কাৰণ সেইটোৱে আপোনাৰ বয়স কিমান বয়সটো 80 হৈ গ'ল এখেতৰ বয়স হ'ল 80 বছৰ 80 বছৰ বয়সত এখেত সপ্তাহত এদিনে ঠেলা চলায় সপ্তাহত এদিনে ঠেলা চলায় আৰু সেই ঠেলা চলোৱাৰ পিছত কিমান পইচা পায় আপুনি কেতিয়াবা 200 কেতিয়াবা 150 ঘৰ চলে জানো নচলে এখেতে সপ্তাহত এদিন ঠেলা চলায় কিয়নো আপুনি দেখিছে এখেত সদায় ঠেলা চলাব নোৱাৰে কেতিয়াবা টকা 200 টকা 150 এনেকৈ পাওঁ আৰু নচলে এই পৰহি শুকুৰবাৰে চলালোঁ নহয় এতিয়া মানে আহক শুকুৰবাৰলৈকে মই চলিবলৈ উপায় নাই আপোনালোকৰ ঘৰটোত যাওঁ আহক বলক পইচাৰ অভাৱত লগাবই পৰা নাই চৰকাৰে দিছে ঘৰ কিন্তু এয়া কমপ্লিট হোৱা নাই নাই ৭৫,০০০ টকা যেতিয়া মোৰ ডাঙৰ ল'ৰাটো মৰি গ'ল মোৰ ডাঙৰ ছোৱালীজনী মৰিলে নগাঁও নাৰ্ছিঙত মোৰ মাইকী মানুহ মৰিলে ইয়াত থাকা চকাম কৰোঁতে মই একে দেৰিলা হৈ গৈছোঁ চৰকাৰকে দিব লাগিলে ৫,০০০-৬,০০০ টকা এতিয়া এই ঘৰটোতে পঢ়ি থাকোঁ এইপিনে বতাহ মাৰে সেইপিনে কিবা টিং চিং উৰাই নিয়ে এতিয়া মই একো কামেই কৰিব পৰা নাই এই এওঁলোকৰ ঘৰ এখেতৰ ঘৰ মানে চৰকাৰে যেনেকে দিছে একোৱে কৰিব পৰা নাই এইখন বিচনা একে বহক এয়া বিচনা এখেতৰ বিচনা ইয়াত ভাত ৰান্ধে এতিয়া ভাত কৰি বনাই কৰি দিছিলোঁ এয়া কি চব্জি হয় এয়া দালি কেইটামান বনাই থৈছোঁ এয়া দালি কেইটামান বনাই থৈছে এই তৰকাৰী এয়া এখেতে দালি কেইটামান বনাই থৈছে এয়া তৰকাৰী যে এখেত কেনেকুৱা অৱস্থা মানে চবচে বেয়া লাগিছে মোৰ যেতিয়া এখেত ঠেলা চলাই পেলাই গৈ আছিলে আৰু মই তেখেতৰ পিছে পিছে গৈ আছিলোঁ দেখিছোঁ এখেত বজাৰত যোৱালৈকে কমচে কম 5 বাৰ মান ৰাস্তাত বহিছে ভাগৰ লাগে এয়া 5 বাৰ মান বহি পেলাই তেখেত আকৌ জেগালৈ যায় সেই কেইটামান পইচা পায় আৰু লৈ পেলাই খায় আপোনাৰ সেইকাৰণে মোৰ দেখি পেলাই বহুত বেয়া লাগিলে সোধ পোছ কৰি পেলাই মই ইয়ালৈ গুচি আহিলোঁ ভাড়া দোকান আছে মালিক আছে ঠেলাও ভাড়া পইচা দিব লাগে ঠিক আছে বাৰু 50 টকা দিব লাগে আপোনাৰ কাৰণে বস্তু কেইটামান লৈ আহিছোঁ আপুনি নিজ হাতেৰে আনিবনে আনিম বলক আপোনালোকে ঘৰটো চাইছে চাগে ভালকৈ চাওক আহক এইখিনি বস্তু আপোনাৰ কাৰণে আনিছোঁ এয়া উঠাক পাৰিবনে উঠাব এয়া বস্তু এয়া লৈ বলক ভিতৰত পাৰিব মনটো অলপ হেল্প কৰি দিবা নেকি ৰ'ব অকণমান সহায় কৰি
ওজনটো লোৱা আপুনি কামলৈ যায় হয় নে নহয় এয়া ধুনীয়াকৈ মুড়ি ৰুটি খাব পাৰে নে নোৱাৰে পাৰো আপুনি ৰুটি খাব নোৱাৰে পাৰো গৰম বনালে খাওঁ দিয়ক চাহত তিয়াই যাওঁ আৰু চাহ খাওঁ খাই পিনি যামগৈ মোৰ যিমানখিনি খাদ্য সিমানখিনি মই ভাল পাইছোঁ দেখুৱাও দিয়ক গাখীৰ লগত মুড়ি খাব আপুনি বজাৰতে থাকে নহয় শুকুৰবাৰে খেলা লয় বজাৰত থাকোঁ মই যিমানখিনি পাৰিছোঁ সিমানখিনি সহায় কৰিছোঁ আগলৈ ঈশ্বৰে জানে না ভালে হ'ব চবকে এনেকৈ আপুনি দিব পাৰিব এতিয়া মোক এটা মানুহ দিয়াম না আপুনি আৰু 10টা মানুহ দিব পাৰিব তেনেকুৱা হেৰি মানুহ পিৰা এখনৰ ওপৰতে শুই থাকোঁ পিৰা এখনলৈ এক ছেকেণ্ড ক্লজত দেখুৱা এয়া আপোনালোকে চাইছে এখেতৰ তাত গাৰু নাই মই সিমানখিনি বেয়া বুলি ভাবি পেলাই মই তাৰমানে মই নহ'লে লৈ আহিলোঁ হয় এতিয়া আহি পেলাই মই দেখিছোঁ ক্লজ কৰা এয়া পিৰাত বেডশ্বীট দি পেলাই এখেতে গাৰু বনাই পেলাই এখেতে শুইছে আপুনি নিজে ভাবি চাওক বেডশ্বীট এখন নাই বিচনা নাই এয়া আপোনালোকে কি বুলি ভাবিছে সেইটো ভাবক কিয়নো মই কেৱল মোৰ লক্ষ্য এইটো হ'ল যে মই এনেকুৱা মানুহক সহায় কৰিবলৈ ওলাইছোঁ আৰু আপোনালোকে আশীৰ্বাদ কৰিব যে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু যদি সহায় কৰিবলৈ বিচাৰে আগবাঢ়ি আহক বহুত ভাল হ'ব এতিয়া আপুনি যে ঠেলা ভাড়াত লয় তালৈ বলক এয়া হ'ল এখেতৰ ঠেলা এয়া ঠেলা নিজৰ নহয় এয়া ভাড়াত ঠেলা লৈ পেলাই এখেতে শুকুৰবাৰ বজাৰত যায় আৰু কেইটামান পইচা পায় সেইটো দিয়ে তেখেতে নিজৰ জীৱনটো চলাই আছে জীৱন মানে 80 বছৰ হ'লেই যিকেইটা দিন আছে এই ঠেলা চলায় নিজৰ হ'লে বেলেগ কথা এয়া ভাড়াত চলায় আৰু আপোনালোকে দেখিছে অলপমান ক্লজত দেখুৱাই দিয়া এয়া ঠেলা এয়া আপোনালোকে চাব পাৰে আপোনালোকে নিজে ভাবক এই 80 বছৰ বয়সত মানুহে ঠেলা চলাই জীৱনটো কটাব পাৰে জানো নিজে ভাবি চাওক ভাল হৃষ্টপুষ্ট মানুহে ঠেলা চলাব নোৱাৰে আৰু মই সেইকাৰণে এখেতক লক্ষ্য কৰিছিলোঁ এইখন ঠেলা চলাই যেতিয়া গৈছিলে 5বাৰমান ৰাস্তাত বহিছে তেখেতৰ ভাগৰ লাগি যায় ভাগৰ লাগিবই বয়স অনুসাৰে ভাগৰ লাগিবই এয়া চাওক এয়া ঠেলা চলাই আপোনালোকে ভিডিঅ'টো যদি ভাল পায় তেতিয়াহ'লে আগবাঢ়ি আহক আপোনালোকৰ এয়া অনুগ্ৰহ কৰিছোঁ আৰু এওঁলোকৰ নিচিনা মানুহক যেন সহায় কৰে আপোনালোকক বিশেষকৈ মই সেইকাৰণে ইয়াত লৈ আহিছোঁ ঠেলাখন কিয়নো তেওঁলোকৰ ঘৰত যাওঁতে তেখেতৰ ঘৰত ঠেলা নাই কিয়নো তেখেতৰ নিজৰ ঠেলা নহয় এয়া ভাড়াত লয় আৰু কাম কৰে গৃহস্থক ঠেলা দি দিয়ে যিকেইটা টকা পায় সিহঁতে কিমান দিয়ে আপুনি গৃহস্থক কিমান দিয়ে পইচা 40 টকা দিয়ে বলক এতিয়া আপুনি চলাব নালাগে ময়ে চলালোঁ জনচনৰ ঠেলা বলক ভিডিঅ'বোৰ চাই কেনে পাইছে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু প্লিজ আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ বেয়া কমেণ্ট নিদিব কিয়নো আমি কিবা এটা ভাল কামৰ কাৰণে ওলাইছোঁ আৰু আপোনালোকে মটিভেট কৰিলে আমাৰো ভাল লাগে
কি কোৱাহে জোন সেইকাৰণে আমি দুইজনে ওলাই আহিছোঁ এয়া কামত আপোনালোকে ভিডিঅ'টো চাই থাকিব নমস্কাৰ এণ্ড বাই বাই